হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে ঘৰ ভালনে বাৰু? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে ভাবিছে চাগে ইমান ধুনীয়াকৈ সাজি কাজিনো ক'ত যাব ওলাইছোঁ। আচলতে মই আমাৰ গাঁৱৰ ওচৰৰে গাঁও এখনত ভাওনা আছে আৰু ভাওনালৈ যাব ওলাইছোঁ। এইফালে ভণ্টিহঁতি আমি ওলালোঁ আৰু এইফালে এই ভণ্টিজনী বৰপেটাৰ পৰা আজিহে আহি পাইছে আৰু আহি পাইছে যে তাইও ক'লে ভাওনা চাব যাম বুলি। সেইকাৰণে আমি গোটেইখিনি এতিয়া ওলাই গৈ আছোঁ আৰু এইফালে এইকো লগ পালোঁ, এইও মানে আমাৰ লগতে যাব। আৰু এইফালে দেখিছে নহয়, এতিয়া আমি মাথাউৰিয়ে একদম খোজকাঢ়ি গৈ আছোঁ আৰু মানে ৰাস্তাটো বহুত বেয়া, কিন্তু এতিয়া যিহেতু আমি বহুত কেইজনী ওলাইছোঁ আৰু স্কুটিও যাব নোৱাৰি, সেইকাৰণে আমি এনেকৈ খোজকাঢ়িয়ে যাম বুলি ভাবিলোঁ। আৰু এইফালে দেখিছে নহয়, আমি আহি পোৱা মানে ভাওনাখন মানে পূৰা আৰম্ভ হৈয়ে গৈছিলে আৰু ইমান মানুহ হৈছে দেখিছেনে ভাওনা চাবলৈ। আচলতে ভাওনাখন আচলতে ছোৱালীৰ ভাওনা হয়, মানে ছোৱালীখিনি কৰিব ভাওনা মানে। আৰু ছোৱালী ভাওনা মই আজিলৈকে চাই পোৱা নাই, ফাৰ্ষ্ট টাইম, সেইকাৰণে ভাবিলোঁ চাম বুলি, সেইকাৰণে আহিলোঁ। দেখিছে নহয় ইমান ধুনীয়াকৈ ভাওনাখন কৰিছিলে নহয়, বহুত ভাল লাগিলে চাই একদম মানে। আৰু মানে বিশেষ এইটোৱে ভাল লাগিলে যে গাঁৱৰ ভাওনাখন গাঁৱৰ ছোৱালীকেইজনীয়ে মিলি নিজেই কৰিছে আৰু বহুত ভাল লাগিলে সঁচাকৈ চাই। আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে। যদি মোৰ মিনি ব্লগটো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব।